আপোনালোকৰ মাজলৈ আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টিত দেখাম আমি বাঁহৰ চুঙাত ভাত বনাম। চাউলখিনি তিয়াই লৈছোঁ। তাৰপিছতে আছে মাছ। এইখিনি মাছ আমি এইটো টেঙেচি টেঙা বুলি কয়, সেই টেঙেচি টেঙাৰ লগত মাছ বনাম। তাৰপিছতে এইটো আছে বেঙেনা ফ্ৰাই কৰিম। আৰু এইবোৰ পিঁয়াজ, জলকীয়া, আদা, নহৰু চাই থাকক আপোনালোকে ভিডিঅ'টো মই কেনেকৈ বনাওঁ। এতিয়া আমি প্ৰথমতে চাউলটো চুঙাত ভৰাই ল'ম। এইটো আমাৰ এচুঙা হৈ গৈছে। এতিয়া আমি ইয়াত ধুনীয়াকৈ কলপাতে ঢাকন মাৰি দিম। এইটো আমি এতিয়া কলপাতখন এনেকৈ লৈছোঁ, ধুনীয়াকৈ ঢাকি দিম, সাঁফো মাৰি দিম। এনেকৈ এইটো যেনেকৈ ভৰাইছোঁ তেনেকৈ ইটো চুঙাটো ভৰাই পিনি আমি খৰিকাত দিম। এতিয়া আমাৰ এই দুটা হৈ গৈছে। আহক আমি এতিয়া জুইত দিম। আমি এতিয়া চুঙাকেইটা জুইত দি দিছোঁ। এনেকৈ দি আমি লৰাই থাকিব লাগিব। এইটো আমি লৰাই দিছোঁ, ইফালে ইফালে লুটিয়াই দিছোঁ। একে ঠাইত থাকি গ'লে চুঙাটো জ্বলি যাব। আমি মাজে মাজে চাই আছোঁ, লৰাই দি আছোঁ চুঙাকেইটা। চবফালে লৰাই দিব লাগিব, তেতিয়াহে সিজিব। আমি মাছ ফ্ৰাই কৰিছোঁ। নমাই দিছোঁ দেই মাছটো আমাৰ। সেইটো আমাৰ বেঙেনা ফ্ৰাই কৰিছোঁ। আমাৰ বেঙেনাটো ধুনীয়াকৈ সিজিছে। লুটিয়াই দিছোঁ, নহ'লে এটা চাইড সিজি থাকিব, এটা নিসিজিব।
অকণমান সময় আকৌ ঢাকি থ'ম আমাৰ বেঙেনাটো হৈ গৈছে এতিয়া আমি নমাই দিম এইটো হ'ব আমাৰ জ্বালা ভাজি মাছৰ পেটুৰে জ্বালা ভাজি বনাম এইটো মাছৰ পেটু হয় আমি জ্বালা ভাজি বনাম নিমখ দিছোঁ তো হালধি ইয়াৰ লগতে আমি মছলা কাৰণ সেইটো মেইন মছলা হয় আৰু এইটো ৰেড চিলি ইয়াৰ লগতে আমি ভাত কেইটামান দিছোঁ ভাত আৰু মাছৰ পেটুৰে জ্বালা ভাজি খাবলৈ বহুত ধুনীয়া লাগে দেই বহুত ধুনীয়া লাগিছে দেখিবলৈ আমি এটা চাম জ্বালা ভাজিটো হৈছে নে জ্বালা ভাজি হৈয়ে গ'ল আমাৰ জ্বালা ভাজিটো হৈ গৈছে আমি এটা নমাই দিম নমাই দিছোঁ তো আমি পিঁয়াজ দিছোঁ নহৰু আদা নিমখ দিছোঁ হালধি আমাৰ মাছৰ টেঙেচি টেঙাৰ লগত আৰু বিলাহীও দিছোঁ গোন্ধটো বৰ ধুনীয়াকৈ আহিছে এতিয়া মই অকণমান সময় ঢাকি থৈছোঁ এতিয়া আমি 10 মিনিটৰ পাছত এইটো টেঙেচি টেঙা দিম বিলাহীৰ লগত আৰু মাছ দিম টেঙেচি টেঙা দিছোঁ বিলাহীটো অকণমান সিজিব লাগি টেঙেচি টেঙাটো দিছোঁ
এইটো পটককৈ হৈ যায়। এতিয়া আমি পানী দিম। বন্ধুসকল ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আমি এতিয়া ঢাকি দিছোঁ অকণমান সময়ৰ কাৰণে। আমাৰ উতলি আছে। আমি এতিয়া ইয়াতে মাছটো দি দিম। এতিয়া আমি অকণমান সময় ঢাকি থৈ দিম। আমাৰ চব্জিটো হৈ গৈছে। 15 মিনিট উতলাইছোঁ। আমি এতিয়া লাহেকৈ নমাই থৈ দিম ধুনিবলৈ। কালাৰটো ধুনীয়া লাগিছে। আমি চুঙা ভাতটো উলিয়াই দিছোঁ। ইমান ধুনীয়া হৈ আছে। আমি ভাতটো চুঙাৰ পৰা উলিয়াই দিলোঁ। এইবিলাক অকণমান ক'লা হৈ আছে। ক'লা হ'লেও কোনো কথা নাই, যিহেতু জুইত দিয়া অকণমান ছাই পৰিছে। বহুত ধুনীয়া গোন্ধ আহি আছে। ঠিক আছে, আমি খোৱা আৰম্ভ কৰিম এতিয়া। Super fantastic. Don't worry about it.